মেম সুখ আৰু দুখৰ মাজেৰে আমাৰ জীৱনটো অতিবাহিত হয় এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া কি চোৱা ঋতু পৰিৱৰ্তনৰ লগে লগে জাৰ জহৰ পৰিৱৰ্তনৰ দৰে সাংসাৰিক মানুহৰ জীৱনত সুখ দুখো চিৰলগৰীয়া হৈ পৰে আমাৰ দৈনন্দিন জীৱনটো সদায় আশা কৰাৰ দৰে মসৃণ নহয় তাৰমানে একেবাৰে স্মুথ নহয় সুখ বা দুখ চিৰদিন একেধৰণে সমানে নাথাকে মানুহৰ জীৱনত থাকে জানো গতিকে পাৰ্থিৱ সুখ দুখক অলপ পাতলকৈ ল'বলৈ চেষ্টা কৰিব লাগে যাতে আমি কষ্ট নাপাওঁ দুখৰ দিনতো আমি হাঁহিবলৈ চেষ্টা কৰিব লাগে হাঁহিয়ে হৃদয় আৰু মগজুৰ ওপৰত চাপ কমায় জানা নাই সেইটো কথা তদুপৰি হাঁহিয়ে সামাজিক তথা ঘৰুৱা পৰিৱেশ প্ৰফুল্ল কৰাত সহায় কৰে বিভিন্ন ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিব লাগে আমাৰ ধৰা ঘৰত কিবা হৈছে তোমাৰ চুবুৰীয়াৰ ঘৰত কিবা হৈছে ন অনুষ্ঠান এটা হৈছে যাব লাগে তেতিয়া মনবোৰ ভাল লাগে গতিকে কিছু ধৰ্মীয় আচাৰ আচৰণো আমি কৰিব লাগে এনে কৰ্মই বা এনে কামে এক প্ৰকাৰ আমাক মানসিক শান্তি মোক প্ৰদান কৰে দেই মই ভাবিছোঁ যে মোক যিহেতুকে প্ৰদান কৰিছে আপোনালোকে এবাৰ চেষ্টা কৰি চাব কাৰোবাৰ যদি গুৰুতৰ শাৰীৰিক জটিলতাৰ ভয় থকা বা ভয় আছে বা ভয় থকা বিষয় বা কামত আমি জড়িত হ'ব নালাগে ভাল চিন্তা কৰি ভাল কামত অগ্ৰসৰ হ'ব লাগে সমাজৰ অসদাচৰণৰ বিৰুদ্ধে বিশুদ্ধাৰ প্ৰতিক্ৰিয়া প্ৰকাশতে ব্যস্ত নাথাকি তাৰমানে কোনোবাই নিগেটিভ কথা কৈছে সেইবোৰ কথা চিন্তা কৰি নাথাকি আমি নিজে নিজৰ কামত জড়িত হৈ থাকিব লাগে শত্ৰুকো আওকাণ কৰিব আমি পাৰিব লাগিব শত্ৰুৱেতো তোমাৰ বেয়া কথা চিন্তা কৰিবই গতিকে সেইবোৰ কথা তুমি চিন্তা কৰি থাকিব নালাগে শত্ৰুৰ ভয়ত প্ৰিয়জনৰ নিষ্ঠুৰতাত হতাশ নহয় নতুন বন্ধু বান্ধৱীৰ লগত কেনেদৰে এটা জীৱন আৰম্ভ কৰিব পাৰি তাৰেহে পৰিকল্পনা কৰিব লাগে আমি কলা সাহিত্যৰ চৰ্চা কৰিব লাগে ধৰা তোমাৰ কোনোবা এজন শত্ৰু অলপ আগতে কৈছে তোমাৰ প্ৰতিবেশী আত্মীয় কুটুম হয়তো কোনোবাই নিবিচাৰে তুমি ভাল কাম কৰাটো হয় নহয় তেনেকুৱা বহু মানুহ থাকিব পাৰে সকলোৱে যে আমাৰ ভাল কথা চিন্তা কৰিব তেনেকুৱাও নহয় ন তোমাক মোক কোনোবা বেয়া পোৱা মানুহও থাকিব পাৰে কিন্তু তুমি সেইবোৰ কথা চিন্তা নকৰি নিজৰ কামত মনোনিৱেশ কৰিব লাগে লগতে তোমাৰ এটা উচ্চ মন আৰু নিজে তুমি আদৰ্শ চৰিত্ৰৰ অধিকাৰী হ'ব লাগিব তোমাৰ চৰিত্ৰ নিজে ভালে ৰাখিলেহে তুমি 10জনক ভাল কথা ক'ব পাৰিবা হয় নহয় নিজে ভাল হ'লে আনক ভাল কৰিব পাৰিবা তোমাৰ এটা উচ্চ লক্ষ্য থাকিব লাগিব আৰু সেই লক্ষ্যটো সুন্দৰভাৱে নিৰ্বাচিত কৰি লোৱা লক্ষ্য হ'ব লাগিব আত্মবিশ্বাস একেবাৰে তুমি নেৰা আত্মবিশ্বাস আৰু চেষ্টাৰ ফলত নিজৰ জীৱনত আগবাঢ়ি যাব পাৰিবা আনৰ অসৎ মন্তব্যত গুৰুত্ব নিদি তাক নিজৰ সমালোচনাত ব্যৱহাৰ কৰিব লাগে লগতে কোনো শত্ৰুৰ আবিৰ্ভাৱ ঘটিছে নেকি তালৈও আকৌ দৃষ্টি দিব লাগিব দেই নহ'লে আকৌ উঠোতে কোনোবাই কাটি দিব পাৰে ন সিদ্ধান্তবোৰ অতি সাৱধানে গভীৰ বিবেচনা আৰু দূৰদৰ্শিতাৰে ল'ব লাগে সহজ পথেৰে কোনো জন সম্পত্তি পাবলৈ চেষ্টা কৰিব নালাগে তেনে কৰা মানে চাৰিত্ৰিক দুৰ্বলতা দুষ্টতাক প্ৰশ্ৰয় দিয়া হয় আৰু চাৰিত্ৰিক দুৰ্বলতা সদায় কিন্তু ভয়ংকৰ কষ্ট কৰি আৰ্ণ কৰিব লাগে কেৱল দৈনন্দিন কামতে লিপ্ত নাথাকি আন কিছুমান সহজ কামতো লিপ্ত থাকিব লাগে সহজ কাম যি কৰি ভাল পোৱা দুৰ্জনৰ সংগ ত্যাগ কৰিব লাগে সজ্জনৰ লগত থাকিব লাগে তোমাৰ যিসকলে তোমাক বেয়া পায় তেওঁলোকৰ পৰা আঁতৰি আহি নিজকে এখন ঘৰ বনোৱা নিজৰ এখন পৃথিৱী কৰা য'ত তুমি সুখী হোৱা আৰু তাতে তুমি সুখ বিচাৰি পাবা গতিকে চোৱা তুমি কি সুধিছিলা যে মেম সুখ দুখৰ মাজেৰে আমাৰ জীৱন নহয় জানো সকলোৰে সুখ দুখৰ মাজেৰে আমাৰ খলা বমা জীৱন আপছ এণ্ড ডাউন থাকিবই আমি হাঁহি মুখে সদায় হাঁহিৰে দুখ সুখ আমি আৰু যেতিয়া সুখ হয় আমিতো নকওঁ যে আমি বিৰাট সুখত আছোঁ নহয় জানো দুখ হ'লে দুখ কেলে হ'ল বাৰু ভগৱানে মোক কি কেলে দুখ দিয়ে বাৰু কাকো ভগৱানে দুখ সুখ নিদিয়ে আমি সকলোৱে এইবোৰ নিজে আৰ্জা গতিকে সুখ দুখ জীৱনৰ লগৰী থাকিবই তাৰ মাজেৰে আমি হাঁহিৰে জীৱনটো পাৰ কৰিব লাগিব জীৱনত সুখী হ'বলৈ ডক্টৰ হিমা কাশ্যপ বাইদেউলৈ আপোনালোকৰ যদি প্ৰশ্ন আছে তেন্তে কমেণ্ট ছেকশ্যনত সুধিব পাৰে